নমস্কাৰ বন্ধুসকল কোড 505 অন্য 6টা প্ৰশ্নলৈ আপোনালোকৰ সন্মুখত আকৌ হাজিৰ হৈছোঁ আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে পৰিৱেশ অধ্যয়ন শিক্ষণৰ তিনিটা মুখ্য নীতি হ'ল চাৰিটা অপচন দিয়া আছে ক নম্বৰ পৰিৱেশৰ বিষয়ে শিকা খ নম্বৰ পৰিৱেশৰ জৰিয়তে শিকা গ নম্বৰ পৰিৱেশৰ কাৰণে শিকা আৰু ঘ নম্বৰ ওপৰৰ সকলোবোৰ উত্তৰটো হৈছে ঘ নম্বৰ ওপৰৰ সকলোবোৰ আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে পৰিৱেশ অধ্যয়নত শিশুৰ কোনটো দিশ অধিক গুৰুত্ব দিয়া হয় চাৰিটা অপচন দিয়া আছে ক নম্বৰ কৰি শিকা লাৰ্নিং বাই ডুইং খ নম্বৰ অভিজ্ঞতা আহৰণ কৰি গ নম্বৰ জ্ঞান আৰু বোধৰ গঠন কৰি ঘ নম্বৰ নিজে জনা কথাৰ লগত নজনা কথাৰ সংযোগ ঘটায় উত্তৰটো হৈছে ক নম্বৰ কৰি শিকা লাৰ্নিং বাই ডুইং আমাৰ তৃতীয় প্ৰশ্নটো হৈছে পৰিৱেশ অধ্যয়নক কি কাৰ্যসূচী বুলিব পাৰি চাৰিটা অপচন দিয়া আছে ক নম্বৰ প্ৰমূল্য খ নম্বৰ অভ্যাস গ নম্বৰ আচৰণ ঘ নম্বৰ প্ৰশিক্ষণ উত্তৰটো হৈছে ঘ নম্বৰ প্ৰশিক্ষণ আমাৰ 4 নম্বৰ প্ৰশ্নটো হৈছে শিক্ষাৰ লক্ষ্য হ'ল ছাত্ৰ-ছাত্ৰীৰ ডেছ সাধন কৰা চাৰিটা অপচন দিয়া আছে ক নম্বৰ বিকাশ খ নম্বৰ আৱেগিক বিকাশ গ নম্বৰ কৌশল বিকাশ ঘ নম্বৰ সৰ্বাংগীন বিকাশ উত্তৰটো হৈছে ঘ নম্বৰ সৰ্বাংগীন বিকাশ আমাৰ 5 নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশ অধ্যয়নৰ পৰিসৰ বুলি ক'লে আমি তলৰ অন্তৰ্ভুক্ত কোনটো মুখ্য দিশ সামৰো চাৰিটা অপচন দিয়া আছে ক নম্বৰ কেইবাটাও দিশ সামৰো খ নম্বৰ শিশু কেন্দ্ৰিক গ নম্বৰ জ্ঞান গঠন প্ৰক্ৰিয়া ঘ নম্বৰ শিক্ষণ ভিত্তিক উত্তৰটো হৈছে খ নম্বৰ শিশু কেন্দ্ৰিক আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে শিশুৱে মাত্ৰ নিজৰ বাবে নহয় অন্য জীৱৰ বাবেও পৰিৱেশক বুজিব লাগে জানিব লাগে আৰু পৰিৱেশৰ প্ৰতি এটা ইতিবাচক দৃষ্টিভংগী লৈ সহনশীল কৰ্মৰ জৰিয়তে ভৱিষ্যতে বহনক্ষম সমাজ গঢ়িবলৈ পৰিৱেশক ব্যৱহাৰ আৰু সংৰক্ষণ কৰিব লাগে বুলি ক'ত কোৱা হৈছিল চাৰিটা অপচন দিয়া আছে ক নম্বৰ ৰাষ্ট্ৰীয় কাৰিকুলাম 2005ত খ নম্বৰ পৰিৱেশ শিক্ষাত গ নম্বৰ বহনক্ষম সমাজত ঘ নম্বৰ অভ্যাস গঢ়ি তোলাত আমাৰ উত্তৰটো হৈছে ক নম্বৰ ৰাষ্ট্ৰীয় কাৰিকুলাম 2005ত